Hello dear students and welcome to your online English grammar class. Today we are going to learn about how can you change the voice from active to passive and also from passive to active in present perfect tense and also in past perfect tense. Aji ami voice sense keneke active voice or passive voice le nibo pari aru passive voice or active le keneke anibo pari present perfect tense aru past perfect tense duitate hikim aha video to saw keneke ami etu change koribo paru. Dear students, before going to know how to change the voice in present perfect tense, we have to know the structure form of present perfect tense. Je prothom ami present perfect tense ot voice sense keneke kore janar agote ami janibo lagibo যে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ষ্ট্ৰাকচাৰটো কি প্ৰেজেন্ট পাৰফেক্ট টেন্সত থকা বাক্যটো আমি কেনেকৈ চিনি পাম হেহে এক্টিভ ভইচত প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্যটো কেনেকৈ থাকিব হেতু মই লিখি দিছো ইয়াতে চাবা দিস ইজ দ্য ষ্ট্ৰাকচাৰ অফ প্ৰেজেন্ট পাৰফেক্ট টেন্স প্ৰেজেন্ট পাৰফেক্ট টেন্সত এটো গঠনত থাকিব যদিহে এক্টিভ ভইচত থাকে সাবজেক্ট থাকিব তাৰ পিছত হ্যাভ বা হ্যাজ থাকিব তাৰ পিছত মেইন ভার্ব ইন পাস্ট পার্টিসিপল ফর্মত মেইন ভার্ব টু পাস্ট পার্টিসিপল ফর্মত থাকিব আৰু অবজেক্ট থাকিব তাৰ এটুক আমি এতিয়া যেতিয়া প্যাসিভ ভইচলৈ নিম তেতিয়া হলে তাৰ ষ্ট্ৰাকচাৰটো হ'ব এনেকুৱা ধৰণৰ হ'ব প্যাসিভ ভইচৰ ষ্ট্ৰাকচাৰ যে প্ৰথম যেতিয়া ভইচ চেঞ্জৰ নিয়ম বাকি কেটা ক্লাছত দিছিলো যে অবজেক্ট সাবজেক্ট হয় গতিকে অবজেক্ট আহি ইয়াতে সাবজেক্ট হ'ব ইয়াৰে 2 নম্বৰ অবজেক্ট আমি ইয়াতে সাবজেক্ট 2 নম্বৰ বুলি দি দিছো তাৰ পিছত আহিব হ্যাভ আৰু হ্যাজ তাৰ পিছত আহিব বিন তাৰ পিছত আহিব মেইন ভার্ব ইন পাস্ট পার্টিসিপল মেইন ভার্বটো যেটো পাস্ট পার্টিসিপল ফর্মত আছিল হেতু ফর্মতে থাকিব আৰু অবজেক্টটো এটো প্ৰথম যেটো সাবজেক্ট আছিল হেতু আহি ইয়াতে আকৌ অবজেক্ট হিচাপত ব্যৱহাৰ হ'ব হেকাৰণে আমি ইয়াতে নাম্বাৰ 1 বুলি দি দিছো এটো নাম্বাৰ 1 ইয়াতে 1 বুলি দি দিছো গতিকে এটো হ'ব ষ্ট্ৰাকচাৰ প্যাসিভ ভইচত যে সাবজেক্ট অবজেক্ট হ'ব অবজেক্ট সাবজেক্ট হ'ব তাৰছত হ্যাভ আৰু হ্যাজ একে থাকিব তাৰছত বিন ভার্বটো প্লাস হ'ব নতুনকে তাৰ পিছত অবজেক্টৰ আগত ইয়াতে বাই প্ৰিপজিশন এটা যোগ হ'ব বাই প্ৰিপজিশন এটো হ'ব ষ্ট্ৰাকচাৰ এতিয়া যেতিয়া আমি উদাহৰণ কৰি চাম তেতিয়া বুজিবা we have taken an example we have finished our homework আমি আমাৰ homework শেষ কৰিলো now we have to change it the sentence is in active voice form and we have to change it into passive voice form it was a subject aru our homework this one is object now we have to make the object as subject our homework ami eta subject to object hisabe lam object ok subject hisabe lam sorry our homework our homework has been finished hobo finished by we ase gotike as hobo মই কৈ দিছিলো সাবজেক্ট যেতিয়া অবজেক্ট ফর্মত আহে তেতিয়া কি ৰূপ হয় এটো মই প্ৰথম নর ক্লাছতে কৈ দিছিলো প্ৰেজেন্ট সিম্পলত যেতিয়া কৰা যায় মই লিংক বিলাক গুটেই বিলাক ডেসক্ৰিপচনত দি দিম চাই লব পাৰিবা তেতিয়া ক্লিয়াৰ হৈ যাবা যে অবজেক্ট যেতিয়া সাবজেক্ট ফর্মত আহে তেতিয়া হলে কি হয় বা সাবজেক্ট যেতিয়া অবজেক্ট ফর্মত আহে তেতিয়া হলে কি হিচাপত ব্যৱহাৰ কৰা হয় আৰু দুটা উদাহৰণ কৰি চাও দুটামান উদাহৰণ কৰিলে গম পোৱা যাব this one is the example grandmother has told us a story has been told us by grandmother.
A story has been told us by grandmother. And another example, English grammar has been taught us by teacher. If you notice that the whole structure is in passive form. English grammar has been taught us by teacher. Here by preposition also present. Has been আছে গতিকে এটো নিশ্চয়কৈ আমি পেসিভ ফর্মত দেখিছো গতিকে ইয়াক আমি অ্যাক্টিভ ফর্মত নিব লাগিব কেতিয়াবা এনেকে পেসিভ ফর্মতো দিয়া থাকে তাক অ্যাক্টিভ ফর্মলে আমি নিব লাগে বাই টিচাৰ আছে গতিকে এটো নাম্বার 2 আছে নাম্বার 1 কৰিব লাগিব গতিকে এটো আমি অ্যাক্টিভ ফর্মত নিব লাগিলে বাই প্ৰিপজিশন অবজেক্টক আমি প্ৰথম সাবজেক্ট কৰিব লাগিব টিচাৰ তাৰ পিছত আহিব have আৰু hasৰ এটা ফর্ম টিচাৰ has তাৰ পিছত আহিব been উঠি যাব মেইন ভার্ব ইন past participle টিচাৰ has taught us তাৰ পিছত সাবজেক্ট অবজেক্ট হ'ব যে ইংলিশ গ্রামার এটো ফর্মত আহি যাব সে তোমালোকে এতিয়া বুজি পাইছা সাগে পেসিভৰ পৰা অ্যাক্টিভ কেনেকে আৰু অ্যাক্টিভৰ পৰা পেসিভ কেনেকে কৰিব পাৰি প্ৰেজেন্ট পাৰফেক্ট টেন্সত এতিয়া আহা আমি পাষ্ট পাৰফেক্টত এটা উদাহৰণ কৰি চাও তেতিয়া আৰু ভালকে ক্লিয়াৰ হৈ যাব The policeman had helped her. যদিহে এনেকে past perfectত দিয়াই থাকে তেতিয়াহলে কেনেকে চেঞ্জ কৰিম যে she had been আগতে আছিল has ইয়াতে আছিল teacher has taught ইয়াতে আছে had helped গতিকে she had been হ'ব had been helped by the policeman. So dear students, বুজি পাইছা নিশ্চয় কেনেকৈ আমি ভয়েস চেঞ্জখিনি কৰিলো গতিকে বেছিকৈ উদাহৰণ কৰি চাবা আৰু মোক জনাবা কেনেকৈ পাৰিছানে নাই আৰু যদি তোমালোকৰ তাত মোৰ তাত নাথাকা নাম্বাৰ আছে কোনবা ষ্টুডেণ্টৰ তেতিয়াহলে ক্লাসটো চেঞ্জ কৰি দিবা এবাৰ এটা নতুন ক্লাস লৈ আহিম ধন্যবাদ